ফ্ৰেণ্ডছ মই ৰবল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল প্ৰজ্ঞালৈ। আজি আপোনালোকৰ মাজলৈ এটা ইণ্টাৰেষ্টিং টপিক লৈ আহিছোঁ, সেইটো হৈছে স্নেপড্ৰেগনৰ 765G প্ৰচেছৰৰ বিষয়ে। বলক আমি আজি সেইটোত কি স্পেচিফিকেশ্যন আছে, কি প্ৰচেছৰ আছে বা কেনেকুৱা হয় পাৰফৰ্মেঞ্চ, বা ইয়াতে আমি কি কাম কৰিব পাৰিম, ইয়াতে কিমান অক্টাক্ৰ আছে, কিমান অক্টাক্ৰত হয়, কিমান গিগাহাৰ্জত আমি কাম কৰিব পাৰিম, তাৰে বিষয়ে আপোনালোকক ডিটেইলছ ক'ম। বলক আজি আপোনালোকৰ মাজলৈ এটা ইণ্টাৰেষ্টিং টপিক লৈছোঁ, সেইটো হৈছে স্নেপড্ৰেগন 765G 5G প্ৰচেছৰ হয়। এইটো ইয়াত আছে 10% GPU, 40% GPU আৰু 100% পাৰফৰ্মেঞ্চ। ইয়াতে আছে 7 নেন'মিটাৰৰ চিপছ আছে। ইয়াতে কোৱালকম স্নেপড্ৰেগন 765G প্ৰচেছৰ আপোনাৰ পাৱাৰ কনজাম্পশ্যন লেভেল কিমান হ'ব, আপোনাৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ব মোবাইলটো, তাৰে বিষয়ে ডিটেইলছ আছে ইয়াত। আপোনাৰ 765 প্ৰচেছৰটো এটা 5G প্ৰচেছৰ হয়। ইয়াতে আপোনালোকে গেমিং এক্সপিৰিয়েঞ্চ স্মুথ পাব, আপোনাৰ ভিডিঅ' প্ৰচেছিং ভাল হ'ব, আপোনালোকে 4K ৰেজুলেশ্যনত ভিডিঅ' শ্বুট কৰিব পাৰিব, 1080p আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব, আপোনালোকে নেটফ্লিক্স, এমাজন প্ৰাইম এইবিলাক আপুনি HD কোৱালিটিত ষ্ট্ৰিমিং কৰিব পাৰিব। প্লাছ তাৰোপৰি ইয়াৰ যিটো প্ৰচেছৰ হয় 5G প্ৰচেছৰ, গতিকে আপোনালোকে 5G নেটৱৰ্ক আহিলে আপোনালোকে ইয়াত ল'ব পাৰিব 5G নেটৱৰ্ক। প্লাছ তাৰোপৰি ইয়াৰে যিটো বেঞ্চমাৰ্ক বা আপোনালোকে যিটো প্ৰচেছৰৰ পাৰফৰ্মেঞ্চ স্মুথলি পাব। আপোনাৰ বেটাৰী কনজাম্পশ্যন লেভেল একেবাৰে ডাউনত থাকিব, আপোনাৰ বেটাৰী খুব কম ইউজ হ'ব, আপোনাৰ মোবাইলটো হেং নহয়, লেগি নহয়। ইয়াতে যিটো বেঞ্চমাৰ্ক আছে 3 লাখৰ ওপৰত আছে বেঞ্চমাৰ্ক, গতিকে আপুনি ইয়াতে 67% আপুনি হাই পাৰফৰ্মেঞ্চ পাব। হাই পাৰফৰ্মেঞ্চ ইয়াত আছে 67% আপোনালোকে হাই পাৰফৰ্মেঞ্চ ইয়াতে এভেইলেবল হ'ব। 5 জেনেৰেশ্যনৰ কোৱালকম AI ইঞ্জিন আছে ইয়াত, আপোনালোকে ইয়াতে স্মুথলি পাৰফৰ্মেঞ্চ পাব। কোৱালকম স্নেপড্ৰেগন 765G এইটো মোবাইল প্লেটফৰ্মৰ কাৰণে আপোনাৰ মোবাইলত এইটো প্ৰচেছৰ থাকিলে ভাল হ'ব। তাৰোপৰিও আপোনাক পিছত আমাৰ শেষৰ ভিডিঅ'ত আপোনাৰ কি মোবাইলত এই প্ৰচেছৰটো আছে তাৰে বিষয়ে আপোনালোকক ডিটেইলছ দিম। ইয়াতে মিলিমিটাৰ ৱেভ 5G, আপোনালোকে ইয়াতে 5G টেকন'লজি আহিলে 5G ইয়াতে ইউজ কৰিব পাৰিব, আপোনালোকে হাই পাৰফৰ্মেঞ্চ পাব ইয়াত। বলক আমি নেক্সট আৰু ইয়াতে কি মোবাইল আছে সেইবিলাক চাওঁ। ইয়াতে ভিভো V20 আছে, ভিভো X50 Pro আছে ইয়াত, এইটোত আপোনাৰ 765G প্ৰচেছৰ আছে। তাৰোপৰি IQ Z1X আছে, IQ Z1X ইয়াতো আছে। অ'পো K7 আছে, অ'পো K7তো এইটো প্ৰচেছৰ আছে। তাৰোপৰি অ'পো Reno 5 ইয়াতো আপোনাৰ 765G প্ৰচেছৰ আছে।